এখন কলেজত সুখী বৈবাহিক জীৱনৰ ওপৰত এখন আলোচনা চক্ৰ হৈছিল, য'ত কেইটামান পৰিয়ালৰ স্বামী-স্ত্ৰীয়ে অংশ লৈছিল। হঠাতে ৰুমটোৰ ভিতৰলৈ এজন কলেজৰ প্ৰবক্তা সোমাই আহি দেখে যে সকলো পতি-পত্নীয়ে হাঁহি-ফূৰ্তিৰে ৰগৰ আৰু কিছুমান অদৰকাৰী কথা আলোচনা কৰি আছিল। প্ৰবক্তাজনে থিয় হৈ সকলোৱে শুনাকৈ ক'লে, "আহক, আমি সকলোৱে মিলি প্ৰথমে এটা খেল খেলো। তাৰ পিছত মূল বিষয় আলোচনা কৰিম।" ৰুমৰ ভিতৰত থকা সকলোৱে উৎসাহেৰে সুধিলে, "কি খেল বাৰু?" প্ৰবক্তাজনে তেওঁলোকৰ মাজৰ বিয়া হোৱা এগৰাকী মহিলাক তেওঁৰ ওচৰলৈ মাতিলে আৰু ক'লে, "তুমি এই ব্লেকবৰ্ডখনত তোমাৰ অতিকৈ আপোন, তুমি সততে পোৱা প্ৰায় ২৪-২৫ জন মানুহৰ নাম লিখা।" মহিলাগৰাকীয়ে তেতিয়া প্ৰথমে পৰিয়ালৰ নাম, সম্বন্ধীয় লোকৰ নাম, বন্ধুবৰ্গৰ নাম, কিছুমান ওচৰ চুবুৰীয়া আৰু সহকৰ্মীৰ নাম এজন এজনকৈ লিখি গ'ল। তাৰ পিছত প্ৰবক্তাজনে মহিলাগৰাকীৰ কম ভাল লগা ৫ জনৰ নাম মোহাৰিবলৈ ক'লে। মহিলাগৰাকীয়ে প্ৰথমে তেওঁৰ সহকৰ্মীৰ ৫ জনৰ নামকেইটা মোহাৰিলে। ইয়াৰ পাছত মহিলাগৰাকীৰ ভাল নলগা আৰু ৫ জনৰ নাম মোহাৰিবলৈ ক'লে। মহিলাগৰাকীয়ে তেতিয়া তেওঁৰ ওচৰ চুবুৰীয়া ৫ জনৰ নাম মোহাৰিলে। এইবাৰ তেওঁক পুনৰ কম ভাল লগা ১০টা নাম মোহাৰিবলৈ কোৱাত তেওঁ সম্বন্ধীয় ১০ জনৰ নাম মোহাৰিলে। শেষত এনেদৰে কাটি কাটি গৈ বৰ্ডত কেৱল ৪টা নাম বাকী থাকিল, মাক-দেউতাক, সন্তান আৰু তেওঁৰ স্বামী। প্ৰবক্তাজনে মহিলাগৰাকীক তাৰো ২টা নাম মোহাৰি দিবলৈ ক'লে। এইবাৰ মহিলাগৰাকী কিছু চিন্তাত পৰিল। অলপ পৰ ৰৈ তেওঁ নিজৰ পিতৃ-মাতৃৰ নাম ২টা মোহাৰি দিলে। ৰুমটোত সকলো মানুহ চুপচাপ আছিল, কাৰণ খেলটো মহিলাগৰাকীয়ে খেলিছিল যদিও তেওঁলোকৰ মগজুও তাত জড়িত হৈ আছিল। শেষত কেৱল ২টা নাম থাকিল, মহিলাগৰাকীৰ পুত্ৰ আৰু স্বামী। এইবাৰ প্ৰবক্তাজনে তেওঁক কম ভালপোৱা তাৰে এটা নাম মোহাৰি দিব ক'লে। মহিলাগৰাকী এইবাৰ বিবুদ্ধিত পৰি গ'ল। শেষত উপায়ন্তৰ হৈ তেওঁ নিজৰ পুত্ৰৰ নামটো মোহাৰি দিলে। প্ৰবক্তাজনে এইবাৰ সেই মহিলাগৰাকীক নিজৰ আগৰ ঠাইত বহিবলৈ ক'লে। তাৰ পাছত প্ৰবক্তাজনে ৰুমত থকা সকলো লোকলৈ চালে আৰু সুধিলে, "আপোনালোকে কোনোবাই ক'ব পাৰিবনে যে বৰ্ডত কিয় মাত্ৰ মহিলাগৰাকীৰ স্বামীৰ নামটো থাকি গ'ল?" প্ৰশ্নটো শুনি কিন্তু কোনেও একো উত্তৰ দিব নোৱাৰিলে। তেতিয়া পুনৰ প্ৰবক্তাজনে মহিলাগৰাকীক থিয় কৰাই সুধিলে, "জানিব পাৰিমনে যে যিয়ে আপোনাক জন্ম দিলে, সৰুৰে পৰা ডাঙৰ-দীঘল কৰিলে আৰু যাক আপুনি নিজৰ গৰ্ভত ৯ মাহ দিন ৰাখি জন্ম দিলে, তেওঁলোকৰ নাম কিয় মোহাৰি দিলে?" মহিলাগৰাকীয়ে বহুত ধীৰে-স্থিৰে তেওঁৰ কথাৰ উত্তৰ দিলে যে, "মোৰ পিতৃ-মাতৃ বুঢ়া হৈ আহিছে। খুব সম্ভৱ অলপ দিন পিছত হয়তো তেওঁলোক এই পৃথিৱীত নাথাকিব। আৰু মোৰ পুত্ৰ যেতিয়া ডাঙৰ হৈ বিয়া পাতিব, অপ্ৰিয় হ'লেও সত্য এয়াই যে ইয়াক ক'তনো দি ক'ব নোৱাৰি যে সি তাৰ জীৱনটো মোৰ লগতে কটাব, কাৰণ আজিকালি পুত্ৰ বেলেগ হৈও থাকে। কিন্তু মোৰ স্বামী যি নেকি মই জীয়াই থকালৈকে সুখে-দুখে মোৰ শৰীৰৰ আধা অংশ হৈ গোটেই জীৱন মোৰ লগত কটাব। সেয়ে মোৰ সকলোতকৈ আপোন কেৱল মোৰ স্বামী।" কথাখিনি শুনি ৰুমটোত থকা সকলোৰে চকুলো নিগৰিবলৈ ধৰিলে আৰু সকলো থিয় হৈ মহিলাগৰাকীক অভিনন্দন জনাই হাততালি বজালে। তেতিয়া প্ৰবক্তাগৰাকীয়েও এটা হাততালি বজাই মহিলাগৰাকীক ক'লে, "তোমাৰ এই বিচাৰ আমাৰ সমাজৰ বাবে প্ৰশংসনীয়। তুমি সকলো এৰি থাকিব পাৰিবা, কিন্তু নিজৰ জীৱনৰ আধা অংশ নিজৰ স্বামীক এৰি নহয়।" গল্পটোৰ পৰা আমি এয়াকে শিকিব পাৰোঁ যে স্বামী-স্ত্ৰীৰ মাজত মাজে-সময়ে হাই-কাজিয়া থাকেই, কিন্তু জীৱনৰ প্ৰতিটো সুখ-দুখৰ সমভাগী হোৱা ব্যক্তি কেৱল সেইজনেই, যাৰ সৈতে আপুনি জীৱনৰ শেষ মুহূৰ্তলৈকে কটাব। ধন্যবাদ বন্ধুসকল। যদি কাহিনীটো শুনি ভাল পায় এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।